আসসালামু আলাইকুম নমস্কাৰ বন্ধুসকল। জাপানিজ এনকেফেলাইটিছ এনেকুৱা এটা বেমাৰ যিটো বেমাৰে বৰ্তমান অসমত 150ৰো অধিক মানুহৰ প্ৰাণ কাঢ়ি লৈছে। আচলতে জাপানিজ এনকেফেলাইটিছ বেমাৰ কি আৰু কেনেকৈ আমি ইয়াক প্ৰতিৰোধ কৰিব পাৰি জানো আহক। এই জাপানিজ এনকেফেলাইটিছ বেমাৰৰ প্ৰভাৱত অসমত মৃত্যু হোৱা লোকৰ সংখ্যা দিনে দিনে বাঢ়ি গৈ আছে আৰু অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান এটা পদক্ষেপ হাতত লৈছে যে তেখেতসকলক সোনকালে আৰোগ্য কৰি তোলা হ'ব আৰু চিকিৎসকসকলক ছুটি দিয়াৰ কোনো নিয়ম দিয়া নাই আৰু চিকিৎসকসকলে বৰ্তমান নিজে কামত লাগি গৈছে। এই জাপানিজ এনকেফেলাইটিছ বেমাৰটো বিয়পি নপৰিবলৈ কি কৰিব লাগিব জানো আহক। প্ৰথমতে আমি জানিব লাগিব এই জাপানিজ এনকেফেলাইটিছ বেমাৰটো কেনেকৈ বিয়পে। এই জাপানিজ এনকেফেলাইটিছ বেমাৰটো উৰি ফুৰা চৰাই লগতে পহু যেনেকৈ গাহৰি আদিৰ পৰা বিয়পে। মহৰ জৰিয়তে এই বেমাৰটো বিয়পি মানুহৰ শৰীৰলৈ যায়। এই জাপানিজ এনকেফেলাইটিছ বেমাৰটো ৰোধ কৰিবলৈ হ'লে প্ৰথমতে মহৰ বংশবৃদ্ধি ৰোধ কৰিব লাগিব। যিবোৰ মহে জাপানিজ এনকেফেলাইটিছ বেমাৰ বিয়পায় সেইবিলাক মহৰ যিবিলাক বাসস্থলী আছে সেই বাসস্থলীবোৰ আমি প্ৰথমতে ধ্বংস কৰিব লাগিব। উদাহৰণস্বৰূপে আপোনাৰ ঘৰৰ কাষৰ যিবিলাক জংঘল আছে এইবিলাক চাফা কৰি দিয়ক। লগতে ওচৰত যদি ক'ৰবাত পানী জমা হৈ থকা পাত্ৰ আছে, যদি বেছি দিন ধৰি পানী জমা হৈ থাকে সেই পাত্ৰবিলাক আপুনি চাফা কৰি ৰাখক। ঘৰৰ বাহিৰত কোনো ধৰণৰ পানীৰ পাত্ৰ নাৰাখিব যিবোৰত নেকি পানী জমা হৈ থাকে। মহৰ বংশবৃদ্ধিৰ প্ৰধান স্থল এই পানীৰ পাত্ৰসমূহ। লগতে আপোনাৰ ওচৰে পাঁজৰে থকা হাবি বন জংঘল আদিৰ পৰা এই মহৰ বংশবৃদ্ধি হয়। এই মহে ভাইৰাছ থকা পশু পক্ষীসকলক কামোৰে, লগতে মানুহক যেতিয়া কামোৰে মানুহৰ শৰীৰত এই বীজাণু বিয়পি মানুহৰ শৰীৰত জাপানিজ এনকেফেলাইটিছ বেমাৰৰ সৃষ্টি হয়। গতিকে প্ৰথমতে মহৰ যিটো বংশবৃদ্ধি আছে সেইটো আমি ৰোধ কৰিব লাগিব। ওচৰৰ হাবি জংঘল কাটি দিব লাগিব। লগতে আপোনাৰ পানীৰ পাত্ৰত যদি পানী জমা হৈ থাকে বহুত দিন ধৰি সেইবিলাক আমি আঁতৰাই দিব লাগিব আৰু চাফা কৰিব লাগিব। দ্বিতীয়তে আপোনাৰ যদি ব্ৰইলাৰৰ গঁৰাল আছে, লগতে গাহৰি গঁৰাল আছে, সেইবোৰ ভালকৈ চাফা কৰিলেহে এই বেমাৰৰ পৰা আমি অতি কমপক্ষে হ'লেও প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব পাৰিম। যিহেতু এই বেমাৰটো মহে কামোৰাৰ ফলত হয়, গতিকে আপুনি সন্ধিয়াৰ লগে লগে আপোনাৰ ঘৰৰ যিটো খিৰিকী আছে খিৰিকীৰ দৰ্জাকেইটা লগাই দিব লাগিব যাতে মহ আপোনাৰ ৰুমৰ ভিতৰত সোমাব নোৱাৰে। লগতে ৰুমৰ আপোনাৰ যিবিলাক চেল্ফ আছে সেইবিলাক আপুনি চাফা কৰি ৰাখক। ৰুমত থকা কাপোৰ কানি মাজে মাজে আঁতৰাই চাফা কৰি ৰাখক। ৰুমৰ যিবিলাক বেড তুলি আছে এইবিলাক ৰ'দত দিয়ক। লগতে আপোনাৰ ৰুমখন সুন্দৰকৈ চাফা কৰি ৰাখিব লাগিব যাতে মহৰ উপদ্ৰৱ কমি যায়। শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰক। আৰু এই জাপানিজ এনকেফেলাইটিছটো যিহেতু সৰু বাচ্চা মানুহৰ শৰীৰতো কামুৰিব পাৰে, গতিকে যিবিলাক লোচন পোৱা যায় এণ্টি মস্কুইটো লোচন, সেই লোচনবিলাক আপুনি আপোনাৰ শিশু সন্তানৰ শৰীৰত আপুনি ব্যৱহাৰ কৰিব পাৰে। যেতিয়া আপোনাৰ বাচ্চাটো শুই থাকে আপুনি আপোনাৰ বাচ্চাটোৰ ওপৰতো আঁঠুৱা ব্যৱহাৰ কৰক আৰু আপুনি নিজে শোৱাৰ সময়ত আঁঠুৱা ব্যৱহাৰ কৰক। আৰু যাতে মহে আপোনাক কামুৰিব নোৱাৰে তাৰ বাবে আপুনি দীঘল চোলা লং পেণ্ট আদি পিন্ধি থাকিব পাৰে। গতিকে মহৰ উপদ্ৰৱৰ পৰা আপুনি ৰক্ষা পাব লাগিব, তেতিয়াহ'লে আপুনি জাপানিজ এনকেফেলাইটিছ বেমাৰৰ পৰা ৰক্ষা পাব পাৰিব। এই জাপানিজ এনকেফেলাইটিছ বেমাৰৰ ইনজেকশ্যন পোৱা যায়। ইনজেকশ্যন লগালেও শৰীৰত এটা ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি হয়। যদিহে আপুনি সক্ষম হয় তেতিয়াহ'লে আপুনি জাপানিজ এনকেফেলাইটিছ বেমাৰৰ প্ৰতিৰোধৰ বাবে এটা টীকা আগতীয়াকৈ গ্ৰহণ কৰিব পাৰে। চাৰিওফালৰ পৰিৱেশ চাফ চিকুণ কৰি ৰাখক, তেতিয়াহ'লে এই বেমাৰৰ পৰা আপুনি ৰক্ষা পৰিব পাৰিব। এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰক, লগতে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰক। যদিহে আপুনি ফেচবুকত ভিডিঅ' চাই আছে আমাৰ ফেচবুক পেজটো লাইক কৰক, ফ'ল' কৰক। আজিলৈ আকৌ লগ পাম এটা নতুন ভিডিঅ'।